বন্ধু কলাতলে নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল গদমা ভাই তো গাইস মানে এতিয়া আমি পুৰা ওলাই ললো আজি মানে সাইকেল ৰাইড কৰিম বুলি ভাবিছো কি কিলোমিটাৰ 45 কিলোমিটাৰ তো এতিয়া জন ভাই আৰু এফালে কৌশিক তাকলো চুলি বুঢ়া কাটছে কালি বুঢ়া লাগছে কিন্তু এনেকৈ চাব গাইস মই এইখনৰ যে হুইলি মানে এইখন জেন চাইকেল এইখন এমটিভি খন আৰু এইখন টাকলুৰ চাইকেলখন BMW নে কি বুলি নামটো নাজনো তো এতিয়া আমি পুৰা এনেকৈ ওলাই ললো ওলাই লৈ মানে এতিয়া আমি ৰাইড ষ্টাৰ্ট কৰিম আৰু তো আপোনালোকে মৰম চেনেহ কৰি পুৰা হেকলে চাই থাকিব তো যাব লাগে আৰু এটা নাকি জিৰি হল 10টা বাজি পাৰ হৈ গ'ল মোটামুটি যাওঁতে 3টামান নাবাজে আৰু এটামান বাজিব এতিয়া কি কোৱা গাইছ ভিডিঅ'টো কিনে পৰা আৰম্ভ কৰিছোঁ গাইছ ফাইনেলি কমিউনিকেটৰ চক পাই গ'লোঁ তো এতিয়া এনেকৈ গৈ আছোঁ বঢ়িয়াকৈ এনেকৈ চাব পাৰি আজি বজাৰ নাই আজি মন দে কালি যোৱাকালি আছিল বজাৰ যাওয়ার আগতে কি মানে জন ভাইয়ার সাইকেলখনৰ এমটিভিখনৰ মানে অলপ চেণ্ডাল মানে দীঘল হৈছে ভাল কৰি লওঁ এনেকৈ চাব পাৰে বঢ়িয়া আৰু বঢ়িয়া 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 গাইছ মানে এতিয়া এইফালেদি যাব লাগিব লেফ্ট চাইড হয় এনেকৈ এতিয়া মজাকৈ এনেকৈ যাব লাগিব আৰু এইটো মানে কমিউনিকেটৰ চক এইফালে থাকি আহিল পিছফালে তো এইফালে লেফ্ট চাইড যাব লাগিব বুলি কৈছিলোঁ আপোনালোকক এইফালে যাব লাগিব বহি থাকে যাই পেলাই এটা নদী পাৰ হ'ব লাগিব এতিয়া গৈ আছোঁ নেকি জন ভাই চাইকেলখন অলপ ঠিক কৰিলোঁ পুৰা ধামাকাদাৰ হ'ব তো আপোনালোকে খালি চাই দিয়ক একেলগে তো গাইছ কমিউনিকেটৰ চক পাৰ হৈ পেলাই এনেকুৱা এটা লোকেশ্যন আহিবলৈ তো আপোনালোকক দেখুৱাইছোঁ নাকি জন ভাই কৌশিক ভাই এইটো লোকেশ্যনটো এনেকৈ চাব পাৰি বঢ়িয়া ভূটান পাহাৰ আগত এনেকৈ আছে তো এইফালে এখন দলং আগত অকণমান ইয়াত মানে দুখনমান ফটোশ্বুট কৰিম বুলি ভাবিছোঁ তো এতিয়া তো গাইছ মানে আহি ধুনীয়া লোকেশ্যন তাত আহি পালোঁ তো এইফালে পুখুৰীটো চাব পাৰে কি মজা কি ডাঙৰ সেইফালে পানী খাই ল'লোঁ আমি খৈৰাণী চকত তো আৰু এইফালে যাব লাগিব বৰ্তমান আমি পাগলা নদীটো পাৰ হৈ যাব লাগিব পাগলা নদী পোৱা নাই তো এতিয়া মানে হুইলি মাৰিম বুলি ভাবিছোঁ আপোনালোকে চাব মানে ধুনীয়াকৈ তো কিমান আপোনালোকক ৱেইট কৰি থাকিম আৰু হুইলি মাৰিমেই আৰু নাকি মাৰিব লাগে না গাইছ পাগলীয়া নদী পাই গ'লোঁ পুৰা এইটো এনেকৈ চাব পাৰে তামান দেখছা নাই চাইকেলো তাৰমানে এইটো গাইছ এনেকৈ পাগলী নদী পাই গ'লোঁ যিটো ফাইনেলি আমাৰ 25 কিলোমিটাৰ ৰাইড কমপ্লিট বৰ্তমান এনেকৈ চাব পাৰে পানী 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 গাইছ পানী এইটো পাৰ কৰি ল'ব লাগিব এতিয়া বৰ্তমান নদীটো তো গাইছ পাৰ হৈ ল'লোঁ তো এতিয়া মানে মোজাবিলাক সৰকাই ল'ব লাগিব পূৰা মোজা পিন্ধি আহিছিলোঁ এনেকৈ চাব পাৰে লেটাৰ লাগি গ'ল গাইছ মোজা পিন্ধিছোঁ মোজাবিলাক সৰকাই ল'ব বৰ্তমান নালাটো পাৰ কৰি ল'লোঁ বঢ়িয়াকৈ তো মানে এনেকুৱা নালাকেইটা পাৰ কৰিব লাগিব আমি নাজানো তো এইফালে এনেকৈ এইটো কৈছোঁ পাই চুচু পাতি ঘূৰি আছে তো এইফালে তাৰ পাৰ হ'ব লাগিব আগত তাৰ আগত এটা তাৰ আগত তাৰ আগত মোটামুটি ইটো ৰুটি মানে পাৰ হ'ব লাগিলে আধা ঘণ্টামান লাগিব তো আমি খোজকাঢ়িয়ে যাব লাগিব ন পাৰিলে চাইকেল চলাই যোৱাৰ চেষ্টা কৰিম না কিজন পাই য়েছ ডেঞ্জাৰ লগাইছে বে মাথাত ভাল লাগছি হিৰ' না পাৰ কৰিলোঁ তো মানে মোজাবিলাক খুলিলোঁ ফুৰিছিলোঁ পূৰা কি মানে মকটাই ল'লোঁ কিবাখিনি পেণ্টটো যাব লাগে তো পাৰ হৈ পাৰোঁ কিমান টাইম লাগে নাজানো এইটো হ'ব লাগে আৰু নেকি তো গাইছ পুৰা ধামাকা ৰাস্তা ধামাকা এইফালে চাব পাৰে এইফালে এটা ৰোড আৰু মানে ৰাস্তা এইফালে এটা ৰাস্তা সেইফালে এটা ৰাস্তা এইফালেও ৰাস্তা কোৱাই যদি মানে গুণ্ডগোল লাগি যাব একদিনা মানুহ এইফালে লাগিলে ৰাতিটো পুৰা মোদাৰে নমস্কাৰ কৌশিক দাদাৰ নমস্কাৰ সুধাই নমস্কাৰ এইটো ৰাস্তা ৰাতি হৈ গ'লে মৰি যাব গাইছ ভূতৰতো ভয়ে এতিয়া বা কি ওলাই একো গেৰাণ্টিয়ে নাই পূৰা গৈ আছোঁ এনেকৈ আৰু মোটামুটি লাগিব 15 মিনিটমান পাৰ হওঁতে যাই আছোঁ मैं घोड़ा एक्सेलेंस करने वाला हूँ ये पूरा जो ब्रिज है उसके यहाँ से कुछ पीछे मतलब थोड़ा लेके जाने का क्या बोलते हैं चैलेंज तो भाई खड़े
चैलेंज अरे यार गाड़ी आ गया लेके जा अबे गाड़ी आ गया इसलिए हार गया साला कर दे मेरे को डिस्टर्ब दे दिया তো গাইছ এনেকৈ আহি মানে বহুত দূৰ আহি পালোঁ পাগলা নদীটো বহুত দূৰ আগতে এৰি থৈ আহিলোঁ তো আমি বুঢ়াকৈ হুইলি মাৰি আহিছিলোঁ তো বুঢ়াকৈ এইখন মাৰিলোঁ MTV-খনত হুইলি তো আপোনাক নিশ্চয় দেখা পাইছে তো কেনে লাগিছে মানে কমেণ্ট কৰি জনাই দিব তো এতিয়া মানে আৰু আকৌ নদীটোৰ পৰা মেইন লোকেশ্যনত মানে য'ত থাকিম আমি তাতে যাই পাম খানা চানা খাব লাগিব খানা চানা খাই পেলাই আৰু মানে বেলেগ জেগাত হুইলি মাৰিবলৈ ওলাই যাম তো আপোনালোকক দেখিবৰ কাৰণে তো ৰিয়েকশ্যন ল'বৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু ৰিয়েকশ্যন ভাল জেগা পোৱাই নাই তো কৰিম আগত তো আপোনালোকে চাই থাকিব বিনেছ বুজি পাই ভগা গৈছে নেকি লাগা নাই চুলি কিন্তু মজা হৈ আছে দেই তোৰ কিন্তু সঁচাই তো গাইছ ফাইনেলি নেকি আহি গ'লোঁ পূৰা মুখ হাত ধুই পূৰা ইহঁতে মুখ হাত ধুই আছে মানে মুচি আছে ধুনীয়াকৈ তো এতিয়া অলপ জিৰাই লওঁ জিৰাই পেলাই ভাত তাত খাই মানে হুইলি মাৰিবলৈ যাম আৰু আধা ঘণ্টামান তো আপোনালোকে ৱেইট কৰি থাকক আধা ঘণ্টা